सब लाइन बंद कर दियो ना ना अपनी लाइन का बंद करो ना ना लाइन तो अपनी दादा बयान करो আমি যেটা কষ্ট করে আছো দাদা আনো কষ্ট করে ফিল করিব ভিডিও করছ না আপনি গুট্টা লাইনটা বন্ধ করো আমি দিলে পয়সা তো আনো ইমান পয়সা দিয়ে দিয়ে না দিয়ে আপনি জাস্টিস আমার সাথে আনো না বন্ধ করো মানে নো লাইন আমি কি আমার টাইম তো আরো নষ্ট করি আপনি কাটি লোক লাইন তো লাইন বুঝে আপনি গুট্টা লাইন বন্ধ করো না না আপনি লাইন বন্ধ করো তেওঁলোকে মিটাৰতে স্মাৰ্ট বেলেগত ক'তো স্মাৰ্ট নাই এই যিটো মৌচুমে কৈ গৈছে যে এটা যদি তেওঁলোকে ইমান স্মাৰ্ট মিটাৰ লগাব পৰা এটা এপিডিচিএল ওলাইছে এটা কোম্পানী এটা ওলাইছে তেওঁলোকে এটা মেছেজ চিষ্টেম এটা কৰিব পৰা নাই আমি 10টা নাম্বাৰ আৰু তেওঁলোকৰ গুগলত মাৰি চাব তেওঁলোকৰ এক উপা কাষ্টমাৰ কেয়াৰ নাম্বাৰ দিয়া আছে হোৱাটছআপ নম্বৰ আছে 24 আৱাৰ্ছ নাম্বাৰ আছে হোৱাটছআপ নাম্বাৰ আছে সববিলাক বন্ধ আপোনালোকে এতিয়া যাওক ফাটাইলত যিটো এচিবি অফিচ আছে 1000 মানুহে ঘেৰাও কৰি আছে 1000 মানুহে ঘেৰাও কৰি আছে এই গোটেই এৰিয়াটোত আপুনি বাচ্চা চাওক এই কুলাত 1 বছৰীয়া বাচ্চা লৈ পেলাই মানুহ ইয়াতে থিয় হৈ ৰাস্তাত থিয় হৈ থাকিব লগা হৈছে এইখন নাৰ্ছিং হোম কিমান বেকআপ থাকিব তেওঁলোকে 6 ঘণ্টা ধৰি আপোনালোকৰ তেওঁলোকে চলাই আছে জেনেৰেটৰ চলাই আছে 6 ঘণ্টা কিন্তু কিমান দেৰি চলাব সবৰে বেকআপৰ এটা লিমিট থাকেতো মানুহৰ ঘৰত ইনভাৰ্টাৰ আছে ইনভাৰ্টাৰ তাৰ পিছত কিমান চলিব 4টা বজাৰ পৰা এতিয়া 11:30 বাজিল 23-27 এৰাউণ্ড 11:30 বাজিল আমি গোটেই মানুহখিনি ৰাস্তাত থিয় হৈ আছোঁ ইয়াতে ডাঙৰ ডাঙৰ ফ্লেট আছে ফ্লেটবিলাকৰো তেওঁলোকৰ বেকআপ আছে তেওঁলোকৰো বেকআপ বন্ধ হৈ গৈছে কিমান দেৰি চলিব বেকআপ নচলে না কিন্তু মোৰ সবতকৈ ডাঙৰ কথাটো হ'ল যে এনেকুৱা এটা ৰেছপনচিবল এটা ইমাৰ্জেঞ্চি ছাৰ্ভিচ এটাৰ তেওঁলোকৰ কমপ্লেইন দিব পৰা ব্যৱস্থাটো কিয় নাই বা তেওঁলোকে আমাক কিয় জনোৱা নাই যে আপোনালোকে আজি 6 ঘণ্টা লাইট নাপায় বা 8 ঘণ্টা লাইট নাপায় এতিয়া যেতিয়া তেওঁলোকে জনাই দিয়ে যে এনেকুৱা আমি এটা আমাৰ আজি ছাৰ্ভিচ হ'ব আজি 8 ঘণ্টা কাৰেণ্ট নাথাকে আমি আমাৰ পানী উঠাই থওঁ বা যি যি দৰকাৰী বস্তু আমি কৰি থওঁ আপুনি মোৰ নেক্সট ড'ৰ নেবাৰ 90 ইয়াৰ্ছ মানুহগৰাকী তেওঁ অক্সিজেন চলাব লাগে তেওঁৰ মেচিন চলি থাকে এই গোটেইবিলাক বন্ধ হৈ গৈছে সেই মানুহজনী কি হ'ব সেই মানুহজনী নিজৰ ৰাইটটো ক'ত যাব মোৰ 90 বছৰীয়া মহিলা এগৰাকী ল'ৰা বাহিৰত থাকে তেওঁলোকে দুগৰাকী নাৰ্ছ ৰাখি দিছে কি কৰিম তাতেতো আমাৰ সহায় কৰিব পৰা একো অৱস্থা নাই বজাৰ পৰা হঠাতে কাৰেণ্ট নোহোৱা হ'ল এই অঞ্চলটোত আৰু কাৰেণ্ট নোহোৱাৰ পিছতো আমি ভাবিছিলোঁ নিশ্চয় কিছু সময় পিছত আহিব তাৰপিছত যেতিয়া আহি 4টাৰ পৰা আজি এতিয়া 10টাই বাজিব হ'ল 11টা বাজিব হ'ল তাৰপিছতো আমি যেতিয়া সকলো ধৰণৰ খবৰ অতিষ্ঠ হৈ গ'লোঁ
কাৰণ মহা সমস্যা হৈ যায় যে ঘণ্টাৰ পিছত ঘণ্টা যেতিয়া কাৰেণ্ট নাথাকে বিশেষকৈ কোনো ধৰণৰ খবৰ নাই তেওঁলোকৰ কাষ্টমাৰ কেয়াৰ ছাৰ্ভিচ APDCLৰ যিখিনি আছিলে সকলো ধৰণৰ ফোন আনকি তেওঁলোকৰ যিবিলাক ইমেইল হেৰি সকলোতে আমি কৰিলোঁ উপায় নাপাই পিনি এক চেণ্ডেলত আমি APDCL আৰু অনাৰেবল CM সকলোকে আমি এড্ৰেছ কৰিলোঁ যে আমাক কাৰণটো জনাওক আমি কাষ্টমাৰ হিচাপে ধৰক এটা এচেঞ্চিয়েল ছাৰ্ভিচ ইলেক্ট্ৰিচিটি তেওঁলোকে যদি কিবা অসুবিধা আছে এই মুহূৰ্তলৈকে আমি অন্ধকাৰত আছোঁ আমি কোনো গম পোৱা নাই আনকি ছ'চিয়েল মিডিয়া আজিকালি আছে আনকি SMS ছাৰ্ভিচত তেওঁলোকে কেতিয়াবা জনায় যে আপোনালোকৰ তাত মেইনটেনেঞ্চ হ'ব 1 ঘণ্টা ইমানটা বজালৈ ইমানটা বজালৈ কাৰেণ্ট নাথাকে কিন্তু সেইটো বস্তু আজি নাই এইটো আমি আচৰিত পাইছোঁ আৰু মিডিয়াবিলাকৰ আৰু কি কোনো চেনেলত আমি খবৰটো পোৱা নাই আৰু এচেঞ্চিয়েল ছাৰ্ভিচটো যে কেতিয়া আহিব কোনো হেৰি নাই আৰু ফোনবিলাক সকলো ফোনতে দেখা যায় ব্যস্ত আছে বা ছুইচ অফ আছে 4-5টামান ফোন আমি পাইছোঁ কিন্তু ফোনবিলাকত কোনো কাম নাই এই আমি আচৰিত হৈছোঁ যে APDCLৰ নিচিনা এটা ইমান মানে এচেঞ্চিয়েল ছাৰ্ভিচ তাৰ কাষ্টমাৰ কেয়াৰ বা যিখিনি হেৰি ছাৰ্ভিচৰ ফোন আছিলে তেওঁলোকে ডিক্লেয়াৰ কৰিছে সেইবিলাক ফোন কেনেকৈ সদায় বেয়া হৈ থাকে এইটো এটা গভীৰ কথা আৰু আজি এই কুমাৰপাৰা অঞ্চলত আমি অন্যথাটো শুনিছোঁ যথেষ্ট মানুহৰ সমস্যা হৈছে গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে এনেকুৱা ধৰণৰ লৈ লৰা ধেমালি কৰিব নালাগে যাতে বিদ্যুতৰ যেনেকৈ তেওঁলোকে বিভিন্ন উচ্চ মূল্যত হাৰ লৈছে মাচুল লৈছে আমি দিছোঁ দিবলৈ বাধ্য হৈছোঁ কিন্তু সেই হিচাপে আমি ছাৰ্ভিচটো আশা কৰোঁ আৰু অন্ততঃ আমি কাষ্টমাৰ হিচাপে বিদ্যুৎ APDCLৰ বৈধ কাষ্টমাৰ হিচাপে আমি আশা কৰোঁ যে তেওঁলোকৰ যদি কিবা টেকনিকেল কাৰণত কিবা বেয়া হৈছে কিবা কথা সেই খবৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কি অসুবিধাটো আছে আমি বুজি পোৱা নাই